हेलो दोस्तों वेलकम बैक टू माय यूट्यूब चैनल साहिल्स ब्लॉग। आज माने घरते ब्लगটো बनाओ বুলি ভাবিলো আজি কাৰণ আমাৰ বাৰ ছোৱালীজনীৰ বাৰ্থডে পিছফাল দেখিছে অলপ ডেকোৰেশ্যনো কৰিব আছে আৰু বহুত টাইম আছে বাৰু গধূলি টাইমতে সব সেলিব্ৰেট হ'ব আৰু ডেকোৰেশ্যনটো কৰিব আছে। ডেকোৰেশ্যনটো কৰাতে আপোনালোকক দেখাম এতিয়া যি কৰিব পাৰিলো ক'লো আৰু মানে আজি অলপ ভিডিঅ'টো বেলেগকৈ দেখিব কাৰণ আজি কোনো ট্ৰেভেল নাই কোনো ফুৰিব যোৱা নাই। শৰ্ট ব্লগ এটা ঘৰতে বনাই দিম বুলি ভাবিলো আজি ঘৰতে মানে সকলো লগতে মিলাম আজি ঘৰতে ব্লগটো দেখিব তো আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক আৰু ভিডিঅ'টো কি কেনেকুৱা হ'ল জনাব আৰু কমেণ্ট বক্সত যোনে যোনে ভিডিঅ' চাই হেপী বাৰ্থডে বুলি লিখি দিব আৰু আপোনালোকে আজি ভিডিঅ'টো চাই গৈ থাকক আৰু অকণ খেলি মেলি হ'ব পাৰে দিয়ক আৰু ঘৰৰ মানুহ চব মানে কেমেৰাৰ লগত ফ্ৰেণ্ডলি নহয় ন আৰু ঘৰৰ মানুহ চবক পাৰিলে দেখাম বুলি কৈছোঁ কিন্তু পাৰিলে দেখাম কাৰণ চবেই এখন কেমেৰাৰ লগত আহিবলৈ বেয়া পায় তো যিমান পাৰোঁ দেখাম আৰু আপোনালোকে আগলৈ ভিডিঅ'টো চাই গৈ থাকক আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে লাষ্টত কমেণ্ট কৰিব আৰু কমেণ্ট কৰি জনাব হেপী বাৰ্থডে বুলি লিখি দিব। তো এতিয়া আগলৈ চাই গৈ থাকক। Just like a spark that's breaking out, can't make a stop, can't turn back now. We know that there's no room for doubt. No, we can't turn back now. I see danger in your eyes. They know we'll burn down the night. Coming just like the sunrise. You know that we gonna light it up tonight. We gonna light it up, babe. Tonight we gonna light it up just like the sunrise. We gonna light it up. 2,000 years later. লাইট দিয়া আকৌ কেক কটাই নি আৰু এনেই যাব লাগে। Few inches later. তো গাইজ দেখিলে আপোনালোকক যি দেখাব পাৰিলোঁ তাত দেখালোঁ আৰু বহুত হুলস্থুল হ'ল কাৰণে সেইটো ৰুমত ভিডিঅ'টো কৰিব পৰা নাই সেইটো কাৰণে বেলেগ এটা ৰুমলৈ গুচি আহিলোঁ। চ' এতিয়া সেইটো ৰুমলৈ যাম গৈ মেলি তাত দেখাম কি ক'ত হৈ আছে আৰু তাত খোৱা বোৱাৰ আয়োজন তাত হৈ আছে তাতে গৈ মেলি দেখাম আৰু চিঞৰ কাৰণে ভিডিঅ'টো কৰিব পৰা নাই আৰু অলপ লাজো লাগিছে দিয়ক বহুত মানুহ আছে। তো এতিয়া তালৈ গৈ মেলি আপোনালোকক দেখাইছোঁ। To live this out, we got this far, don't know how. I see danger in your eyes. They know we'll burn down the night. Coming just like the sunrise. You know that we gonna light it up tonight. We gonna light it up, babe. Tonight we gonna light it up just like the sunrise. We gonna light it up. वाह बाकी गाँव साइलेंट हाय गाइस साहिल নাই আমি ভিডিও বনাই আছো সাহিল গ'ল সাহিলে লাষ্ট পাইছে গৈছে ভিডিও বনাব তাৰ বদলি আমি বনাই দিছোঁ অকণমান তাৰ বদলি আমি হেল্প কৰি দিছোঁ হেল্প টেবলেট মই সাহিলৰ ভিনদেউ
চাহিলতে খাই থকাৰ কাৰণে চাহিলৰ ব্লগিংটো মই অকণমান কৰি দিছোঁ। এয়া আপোনালোকে চাব। চাহিলৰ দাদা আছে, চাহিল আছে, চাহিলৰ বন্ধুসকল আছে। এখেতে আকৌ লাজ কৰিছে। এখেতৰ মানে প্ৰব্লেম এটা হ'ল, আপোনালোকৰ আগত এতিয়া ক'ব নোৱাৰোঁ, কাৰণ তেখেতৰ এতিয়া যদি মই ইউটিউবত আপোনালোকক কৈ দিওঁ তেখেতৰ বহুত প্ৰব্লেম হ'ব। গতিকে এখেতক এবাৰ চাই লওঁ, আপোনালোকে দুদিনমানৰ পিছত এখেতৰ নিউ ব্লগটো চাব পাব। চাহিলৰ ব্লগত আৰু এটা কথা ক'ব থাকি গ'ল, চাহিলৰ বাইদেউক হয়তো আপোনালোকে আজিলৈকে দেখা পোৱা নাই। মই বাইদেউক চিনাকি কৰি দিব লৈছোঁ। চাহিলৰ বাইদেউ এয়া চাহিলৰ বাইদেউ, মই ভিনদেউ, এখেত মোৰ ৱাইফ হয়। গতিকে আপোনালোকক চিনাকি কৰি দিছোঁ। আপোনালোকে চাগে চাহিলে কেতিয়াবা কয় আপোনালোকৰ কিছু ব্লগ মানে তাৰ কিছুমান ব্লগত আপোনালোকক জনাই চাগে যে চাহিলৰ পৰিয়ালটোৰ কথা। আপোনালোকে ভাবি থাকে বাইদেউক নাই দেখা চাগে, আজি বাইদেউক এয়া চাই লওক। আৰু চাহিলৰ ডাঙৰ দাদা এইজন, ৰবতে মই দেখাইছোঁ, এইজন চাহিলৰ। হাতখন দাঙি দিয়া মাইনা, এওঁ মোৰ খুলকালিয়ে হয়। আচলতে চাহিলৰ বায়েকে চবতকৈ ডাঙৰ, তাৰপিছত ককায়েক আৰু তাৰপিছত চাহিল, তিনিজনে সিহঁতৰ। Day 2. তো সেই গাইজ দেখিলে আপোনালোকক কালি যি দেখাব পাৰিলোঁ দেখালোঁ। আৰু কালি খোৱা বোৱাৰ পিছত মই ব্লগ কৰাও নাছিলোঁ, ভিনটিয়ে কৰিছিলে। খোৱা বোৱাৰ পিছত মই শুই দিলোঁ। হোৱাৰ পিছত এতিয়া ৰাতিপুৱা হ'ল, এতিয়া মৰ্ণিং। সকলোকে মোৰ ফালৰ পৰা গুড মৰ্ণিং। এতিয়া মৰ্ণিং হোৱাৰ পিছতে মই ভাবিলোঁ যে ভিডিঅ'টো সমাপ্ত কৰিলোঁ। আৰু কালি বাৰ্থডে গাৰ্লকো দেখুওৱা নহ'লে, তো আপোনালোকে তাতে চাই ল'ব আৰু দেখিবই থাম্বনেইলত। আৰু বাকী ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্টত জনাব, আৰু কমেণ্টত হেপী বাৰ্থডে বুলি লিখি দিব। আৰু ভিডিঅ'টো হৈ গ'ল 5 তাৰিখে ছেপ্টেম্বৰৰ, আৰু আপোনালোকে দুদিনমান পিছত পাব চাগে। আৰু মানে কিবা কাম এটাও চলি আছে, তো আপোনালোকে দুদিনমান পিছতে ভিডিঅ'টো পাব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তো আজিলৈ ইয়াতে সমাপ্ত।